সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় দেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। 2024 বৰ্ষৰ অসমীয়া নতুন বছৰ বহাগ মাহৰ পৰা আৰম্ভ হৈছে। ইয়াত মকৰ ৰাশিৰ ৰাশিফল প্ৰদান কৰা হৈছে, য'ত মকৰ ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ দিশ, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। লগতে এই বছৰটোৰ বাবে আয় ব্যয়ৰ স্থিতি তথা বৰ্ষচক্ৰৰ গণনাৰ ফলাফলো উল্লেখ কৰা হৈছে ভিডিঅ'টোৰ শেষত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশিত যি ঘৰত চন্দ্ৰ বহি আছে সেয়া আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি এই ৰাশিৰ বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, ইয়াত সমূহীয়াভাৱে কৰা হৈছে। গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ অসমীয়া নৱবৰ্ষৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফললৈ। মকৰ ৰাশি হ'ল ৰাশি চক্ৰৰ দশম ৰাশি। নক্ষত্ৰ নং 21, 22 আৰু 23লৈ এই ৰাশি গঠিত হৈছে। উত্তৰধাৰা নক্ষত্ৰৰ শেষৰ 3 পাত, শ্ৰৱণা নক্ষত্ৰৰ 4 পাত আৰু ধনিষ্ঠা নক্ষত্ৰৰ প্ৰথম 2 পাত লৈ এই ৰাশি গঠিত হৈছে। এই ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল খ আৰু বৰ্গীয়া জ, আৰু ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বুদ্ধিমান, অভিমানী, যশস্যা প্ৰিয়, ভোগবিলাস প্ৰিয়, তীক্ষ্ণ বুদ্ধিসম্পন্ন, পৰাক্ৰমী তথা পৰিশ্ৰমী প্ৰকৃতিৰ হয়। এই অসমীয়া নতুন বছৰৰ আৰম্ভণিতে গোচৰ অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ ধনস্থানত শনি আৰু মংগল, তৃতীয়ত বুধ, শুক্ৰ আৰু ৰাহু, চতুৰ্থত বৃহস্পতি আৰু ৰবি, ষষ্ঠত চন্দ্ৰ আৰু ভাগ্যস্থানত কেতুৱে অৱস্থান কৰি এই বছৰটোৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভাশুভ ফলসমূহ নিৰ্ধাৰণ কৰিছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই বৰ্ষটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক উল্লেখনীয় বছৰ হৈ ৰ'ব। এই বছৰটোত আপোনাৰ বাবে বহুতো শুভ সংবাদে অপেক্ষা কৰি আছে, আৰু আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ধনৰ ক্ষেত্ৰত সুন্দৰ ফল পাব, পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰতো সুন্দৰ দেখা যায়, কৰ্মক্ষেত্ৰত সফলতা পাব আৰু কিছুৱে নতুন চাকৰিৰ সন্ধান পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো সম্পূৰ্ণ ভালেই দেখা যায়। এতিয়া আহোঁ এই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে এই ৰাশিৰ জাতক জাতিকাসকলে কিছু মিশ্ৰিত ফল লাভ কৰিব। সকলো ক্ষেত্ৰতে পৰিশ্ৰম কৰিলে অৰ্থাৎ পৰিশ্ৰমৰ অন্তততে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত কঠোৰ শ্ৰম কৰাটো দৰকাৰ আছে, আৰু তাৰ বিনিময়তে সফলতা লাভ কৰিব। কোনো শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ হ'ব যিসকলে ইচ্ছা কৰে। মনোপুত শিক্ষানুষ্ঠানতো নামভৰ্তি কৰাৰ সুযোগ পাব। নিজ চেষ্টাৰ বলত এই বৰ্ষটোত এই ৰাশিৰ জাতক জাতিকাই সমাজত নিজৰ মান জিলিকাব পাৰিব আৰু সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ যোগেদি। আৰু শিক্ষাৰ্থীসকলক লৈ অভিভাৱকেও গৌৰৱ কৰা দেখা যায় এই বৰ্ষটোত। এতিয়া হওঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত বছৰটো অতি শুভ ফলদায়ক হ'ব, আৰু প্ৰেম স্পাদৰ লগত বহুতো ৰোমান্টিক মুহূৰ্ত অতিবাহিত হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ। বছৰৰ মধ্যভাগৰ পাছত অৰ্থাৎ শেষৰ ফালে কিছু সতৰ্ক থকা উচিত, নহ'লে কোনো ক্ষেত্ৰত আপুনি বিপদত পৰিব পাৰে। কিছু ক্ষেত্ৰত প্ৰেমৰ যোগেদি বিবাহ হোৱাৰ যোগো দেখা গৈছে। বছৰৰ মধ্যভাগৰ পৰা কিছু প্ৰেমে এক নতুন দিশত গতি কৰি সুখ প্ৰদান কৰিব, আৰু যিসকলে প্ৰেম স্পাদৰ সন্ধানত আছে তেওঁ অৰ্থাৎ সেইসকলে নতুন প্ৰেমৰো সন্ধান পাব। প্ৰেম স্পাদৰ লগত কোনো দীঘলীয়া ভ্ৰমণৰ যোগো দেখা গৈছে।
এতিয়া আহোঁ এই ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক দিশত সন্তোষজনক ফল লাভ কৰিব আৰু সুন্দৰভাৱে বছৰটো অতিবাহিত হ'ব। বিত্তীয় লেনদেন কৰোঁতে সতৰ্কতা অৱলম্বন কৰক, সুফল পাব। আৰু কোনো ক্ষেত্ৰতে টকা পইচা ধাৰলৈ নিদিব, তেনে ক্ষেত্ৰত ঘূৰাই পোৱাৰ সম্ভাৱনা থকা দেখা নাযায়। আৰ্থিক ক্ষেত্ৰত বছৰৰ প্ৰথম ভাগ আৰু বছৰৰ শেষৰ ভাগলৈ অতি সুন্দৰ ফল লাভ কৰিব। হঠাতে ধনৰ আগমন হ'ব। অৰ্থ ব্যয় হোৱাৰ যোগো দেখা গৈছে, গতিকে ভাবি চিন্তিহে অৰ্থ ব্যয় কৰিব, নহ'লে সঞ্চয় কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। বিভিন্ন মাধ্যমেৰে আপোনালৈ ধনৰ আগমন হ'ব, গতিকে সকলো ক্ষেত্ৰতে আপুনি ধ্যান দিয়াটো দৰকাৰ আছে। আৰু আৰ্থিক ক্ষেত্ৰত কোনো লোককে বিশ্বাসত নল'ব, ল'লে আপুনি বিপদত পৰিব পাৰে। এতিয়া আহোঁ এই ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে এই ৰাশি জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব, মনৰ আশাসমূহ পূৰণ হ'ব, ভাগ্যই সকলো ক্ষেত্ৰতে সহায় কৰিব, মনে বিচৰা ধৰণে কৰ্মস্থান লাভ কৰিব। আৰু যিসকলে চাকৰি বিচাৰি আছে তেখেতসকলৰ কৰ্মস্থান অৰ্থাৎ কৰ্মপ্ৰাপ্তি হ'ব। বেপাৰ বাণিজ্যত সুফল লাভ কৰিব, বেপাৰ বাণিজ্য বিস্তাৰ হোৱাৰ যোগ দেখা যায়। বেপাৰ বাণিজ্যৰ পৰা প্ৰচুৰ অৰ্থৰ আগমন হ'ব। কোনোৱে কিন্তু বিনিয়োগ কৰাৰ আগতে সকলো দিশ চালি জাৰিহে বিনিয়োগ কৰিব, তেহে সফলতা পাব, নহ'লে কোনো ক্ষেত্ৰত আপুনি ঠগ খোৱাৰ সম্ভাৱনা থকা দেখা যায়। কৰ্মৰ ক্ষেত্ৰত কিছু পদোন্নতিৰ যোগো দেখা গৈছে। নিজ দক্ষতাৰ বলত কৰ্মস্থানত নিজক প্ৰতিপন্ন কৰিব পাৰিব আৰু ওপৰৱালা বিষয়াৰ প্ৰশংসাৰ পাত্ৰ হ'ব। সকলো ক্ষেত্ৰতে কেৰিয়াৰৰ ক্ষেত্ৰত শুভ দেখা যায় এই ৰাশি জাতক জাতিকাসকলৰ। এতিয়াও এই ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক জীৱনত মধুৰ ফল লাভ কৰিব, জীৱন সংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, পৰিয়ালত শান্তি সম্প্ৰীতি অটুট থাকিব, পৰিয়ালত কোনো মাংগলিক কৰ্ম আয়োজন হ'ব। কিন্তু কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত পৰিয়ালৰ পাতত থাকিবলগীয়া হ'ব পাৰে, গতিকে পৰিয়ালক সময় দিবলৈ চেষ্টা কৰিলে আপুনি সুফল পাব। বছৰৰ মধ্যভাগৰ পাছত কিছু ক্ষেত্ৰত কিছু প্ৰতিকূল পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, গতিকে কিছু সাৱধানতা ল'লে সুফল পাব। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি ভাৱ অটুট ৰাখিলে সকলো ক্ষেত্ৰতে আপুনি সফল হ'ব পাৰিব। বিবাহৰ ক্ষেত্ৰত দেখা যায় যে দাম্পত্য জীৱনত মিশ্ৰিত ফল লাভ হ'ব, সকলো ক্ষেত্ৰতে সাৱধানতা ল'লে অধিক সুফল পাব। বছৰৰ প্ৰথম ভাগত আৰু শেষৰ ভাগত কিছু সতৰ্ক থাকিলে শুভ ফল লাভ হ'ব। কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে যদিও এই সময়ছোৱাত আপুনি লোৱা ব্যৱস্থাই আপোনাক সকলো সমস্যাৰ সমাধানৰ পথ দিব। কিছু ভাল খবৰে আপোনাৰ মনটো পুলকিত কৰিব। সন্তানৰ পৰা সুখ আৰু সন্মান লাভ কৰিবলৈ সক্ষম হ'ব, আৰু যিসকলে সন্তান আশা কৰি আছে তেখেতসকলৰ সন্তান প্ৰাপ্তি হ'ব এই বছৰটোত। এতিয়া আহোঁ এই ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই দেখা যায়। সকলো ক্ষেত্ৰতে আপোনাৰ স্বাস্থ্য সুন্দৰ হ'ব। বছৰৰ মধ্যম ভাগত শাৰীৰিক ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰা উচিত। স্বাস্থ্যজনিত কিছু সৰু সুৰা সমস্যা উদ্ভৱ হ'ব পাৰে, গতিকে যতন ল'লে সুফল লাভ হ'ব। আৰু কোনো ক্ষেত্ৰতে আপুনি নিজৰ শৰীৰক ইগনৰ নকৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক। নিয়মিতভাৱে যোগ আৰু মেডিটেশ্যন কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই মকৰ ৰাশি জাতক জাতিকাসকলৰ এই বছৰটোত ল'বলগীয়া প্ৰতিকাৰসমূহলৈ। শুভ ফলৰ মাত্ৰা বৃদ্ধি কৰিবলৈ আৰু অশুভ ফলসমূহ নাশ কৰিবলৈ তলতীয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰিলে এই ৰাশি জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব। 1. শুক্লপক্ষৰ শুকুৰবাৰ দিনা যদি হাতৰ অনামিকা আঙুলিত এটা ৰূপৰ ৰিং ধাৰণ কৰে তেন্তে সুফল লাভ হ'ব। এটা কথা মনত ৰাখিব যে পুৰুষ হ'লে সোঁ হাতৰ আৰু মহিলা হ'লে বাওঁ হাতৰ অনামিকা আঙুলিত ধাৰণ কৰাটো বাঞ্ছনীয়, তেহে সুফল পাব। 2. বুধবাৰ দিনা যদি গণেশজীক ধূপা দি পূজা কৰে তেন্তে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 3. হাতৰ মধ্যমা আঙুলিত যদি এটা পঞ্চধাতুৰে নিৰ্মিত আঙুঠি পৰিধান কৰে তেন্তে আপুনি সফলতা লাভ কৰিব। 4. শনিবাৰ দিনা যদি শনি মন্দিৰত আপুনি তিল তেলৰ চাকি দান কৰে তেন্তে সুফল লাভ হ'ব।
5 প্ৰত্যেক শনিবাৰে যদি আপুনি নীলা বস্ত্ৰ ধাৰণ কৰে বা লগত এখন নীলা ৰঙৰ ৰুমাল লৈ ফুৰে আপুনি সফলতা লাভ কৰিব। 6 নিয়মিতভাৱে যদি আপুনি হনুমান চালিচা পাঠ কৰে আপোনাৰ সৌভাগ্য আহিব আপোনালৈ। এতিয়া বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশি জাতক জাতিকাসকলৰ কোনো দান কৰিবলগীয়া নাই, অৰ্থাৎ সকলো ক্ষেত্ৰতে ভাল দেখা যায়। এই ৰাশি জাতক জাতিকাসকলৰ এতিয়া কিছু শুভ দিশলৈ। শুভ বাৰ হ'ল শুক্ৰবাৰ, শুভ ধাতু হ'ল লো, শুভ গ্ৰহ হ'ল শুক্ৰ, শুভ ৰং হ'ল নীলা, শুভ সংখ্যা হ'ল 5। এই বছৰটোৰ বাবে এই ৰাশি জাতক জাতিকাসকলৰ আয় ব্যয় স্থিতি। আয় 8 গুণ, ব্যয় 2 গুণ, ধৰ্ম 2, অধৰ্ম 3, সুখ 3, দুখ 1, ধৈৰ্য 4, অধৈৰ্য 6, নিদ্ৰা 5, জাগ্ৰত 0, উকিল 7, কুৰূপ 1। সকলো নৱগ্ৰহই আপোনাৰ জীৱন মংগলময় কৰক তাৰে কামনাৰে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।